নমস্কাৰ সকলোলৈকে মই জনালি আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ এটা ৰাজমাহৰ ভিডিঅ' দিবলৈ ওলাইছোঁ। এইখিনি দেখিছে মই ৰাজমাহখিনি এনেদৰে তিয়াই লৈছোঁ। ৰাজমাহখিনি এইটো হয় ৰঙা ৰাজমাহটো খালি মই তিয়াই ইয়াৰে বাকলিটো গুচাই লৈছোঁ। ইয়াতে মই এটা মিডিয়াম সাইজৰ আলু লৈছোঁ, দুটা আপোনাৰ বিলাহী লৈছোঁ। এইখিনি মই ধুনীয়াকৈ এটা কাটি ল'ম। আপোনাৰ ইয়াতে দেখিবলৈ পাইছে আলুটো মই সৰুকৈ কাটি ল'লোঁ, লগতে বিলাহীখিনি কাটি ল'লোঁ। আৰু মই ইয়াতে মছলা ব্যৱহাৰ কৰিছোঁ ৰেড চিলি, এইটো হ'ল আপোনাৰ জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, হালধি আৰু সোৱাদ অনুসৰি নিমখ। আৰু মছলাখিনিৰ লগতে এইটো দেখিবলৈ পাইছে আদা নহৰু পেষ্টখিনি দেখাবলৈ থাকি গ'ল। এতিয়া মই ইয়াতে কুকাৰত আপোনাৰ ৰাজমাহ, আলু, বিলাহী আৰু মই আপোনালোকক দেখুওৱা গোটেইখিনি মছলা দি দিম এতিয়া। আৰু এইখিনি মই এতিয়া আপোনাৰ প্ৰায় 6টামান চিটি মাৰিবলৈ দিম। এইখিনি দেখিবলৈ পাইছে ইয়াতে মই 1 কাপ পানী দি দিছোঁ। 1 কাপ পানীয়ে হৈ যাব। বন্ধ কৰি গেছত উঠাই দিম। আৰু আনফালে এটা কুকাৰত মই এইখিনি দেখিব পাইছে মাটি দাইল। মই এইখিনি মাটি দাইলখিনিও বনাম দি। মাটি দাইল সকলোৱে বেলেগ বেলেগ ধৰণে খায়। মই আজি মাটি দাইলৰ লগত এইখিনি মাটি দাইলখিনি দি ল'লোঁ। ইয়াতে মই দিছোঁ, ইয়াত জাতিলাও দিছোঁ অলপ, লগতে দিছোঁ ঔটেঙা এটা সৰু সৰুকৈ কাটি লৈছোঁ, ঔটেঙা এটা দিছোঁ। আৰু মাটি দাইলত গোটাকৈ নহৰু দি দিলে ধুনীয়া লাগে আঞ্জাখন খাই, সেইবাবে অলপ গোটা নহৰু দিছোঁ আৰু আপোনাৰ আদা নহৰু পেষ্ট কৰিও দিছোঁ। মই আপোনাৰ ইয়াতে এতিয়া 1 কাপ পানী দি দিছোঁ। পানী দি ইয়াতে আপোনাৰ দেখিবলৈ পাইছে ইয়াতে এতিয়া প্ৰায় 5টা চিটি মাৰিলে মই এইটো এতিয়া বন্ধ কৰি দিছোঁ। ইয়াতে মই কোনো এতিয়া মছলা ব্যৱহাৰ নকৰোঁ, কাৰণ মই কুকাৰৰ যেতিয়া আঞ্জাখিনি বইল হ'বলৈ দিছিলোঁ তেতিয়াই সকলোখিনি দি দিছিলোঁ তাতে কুকাৰতে। এতিয়া মই তেলখিনিতে অলপ পিঁয়াজ দি পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। তাৰপিছতে ইয়াতে মই তেলখিনি দেখিবলৈ পাইছে ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে মই ভাজি ল'লোঁ। ইয়াতে মই এতিয়া যিখিনি ৰাজমাহ বইল কৰি থৈছিলোঁ সেইখিনি দি দিম। আঞ্জাখিনি দেখিবলৈ পাইছে তেল মৰাৰ পিছত ধুনীয়াকৈ এতিয়া এটা উতল আহিবলৈ দিলোঁ। এতিয়া মই আঞ্জাখিনি নমাই তেল দি ল'লোঁ। তাত তেলতে মই কেইটামান পাঁচফোৰণ দিম। পাঁচফোৰণকেইটা দি ইয়াতে মই পিঁয়াজ দি ধুনীয়াকৈ পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। ইয়াতে কোনো মছলা বা ব্যৱহাৰ নকৰোঁ।